নমস্কাৰ, আজি আমি আলোচনা কৰিম অষ্টম শ্ৰেণী বিজ্ঞানৰ প্ৰাণীৰ প্ৰজনন এই পাঠটিত থকা প্ৰশ্নোত্তৰসমূহ। ইয়াতে প্ৰথম প্ৰশ্নটো দিছে জীৱৰ প্ৰজননৰ গুৰুত্ব ব্যাখ্যা কৰা। প্ৰজনন মানে আমি জানো প্ৰজননটো কি হয়, যিটো আমাৰ যি প্ৰক্ৰিয়াৰ দ্বাৰা জীৱ এটাই কোনো সতি সন্ততি জন্ম দিয়ে বা তেওঁলোকৰ বংশ বিস্তাৰ কৰে, গতিকে সেই প্ৰক্ৰিয়াটোকে প্ৰজনন বুলি কোৱা হয়। এতিয়া ইয়াত আমি আলোচনা কৰিম জীৱৰ প্ৰজননৰ বিষয়ে। গতিকে ইয়াত প্ৰথম প্ৰশ্নটোত সুধিছে জীৱৰ প্ৰজননৰ গুৰুত্ব ব্যাখ্যা কৰা। জীৱৰ প্ৰজননটো কিয় প্ৰয়োজন? উত্তৰত লিখিছোঁ জীৱৰ প্ৰজননে গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়া, কাৰণ এটা প্ৰজাতিৰ ধাৰাবাহিকতা ৰক্ষা কৰিবলৈ প্ৰজনন অতি আৱশ্যক। এটা প্ৰজাতিৰ ধাৰাবাহিকতা, তাৰমানে সেই প্ৰজাতিটো জীয়াই ৰাখিবলৈ প্ৰজননৰ অতি আৱশ্যক। প্ৰজাতি এটাৰ বংশানুক্ৰমতা ৰক্ষা প্ৰজনন প্ৰক্ৰিয়াৰ দ্বাৰা হয়। প্ৰজাতি এটাৰ নিজৰ বংশ ৰক্ষা প্ৰজনন প্ৰক্ৰিয়াৰ দ্বাৰাহে হয়। প্ৰজনন অবিহনে জীৱ এটাৰ বংশ বিস্তাৰ সম্ভৱ নহয়। প্ৰজননৰ ফলত পুৰুষানুক্ৰমে একেধৰণৰ জীৱৰ সৃষ্টি হয়। প্ৰজননৰ ফলত কি হয়, পুৰুষানুক্ৰমে তাৰমানে কোনো এটা জীৱৰ পৰা সেই একে প্ৰজাতিৰ জীৱৰ সৃষ্টি হয়, সেইটো কেৱল প্ৰজননৰ ফলতহে সম্ভৱ হয়। যদি প্ৰজনন নহয় তেতিয়াহ'লে সেই বংশৰ বিস্তাৰ বা সেই বংশ জীয়াই ৰখাটো অসম্ভৱ হ'ব। নেক্সট কুৱেশ্যনটোত দিছে মানুহৰ নিষেচন প্ৰক্ৰিয়া বৰ্ণনা কৰা। উত্তৰত লিখিছোঁ নিষেচনটো কি হয়, প্ৰজনন প্ৰক্ৰিয়াৰ প্ৰথম স্তৰ হৈছে এটা শুক্ৰাণু আৰু এটা ডিম্বাণুৰ মিলন। প্ৰজননৰ প্ৰথম স্তৰটোতে হৈছে এটা শুক্ৰাণু আৰু এটা ডিম্বাণুৰ মিলন হ'ব লাগিব। যেতিয়া শুক্ৰাণুবোৰ ডিম্বাণুটোৰ সংস্পৰ্শলৈ আহে তেতিয়া এটা শুক্ৰাণু ডিম্বাণুৰ সৈতে মিলিত হ'ব পাৰে। এই ডিম্বাণু আৰু শুক্ৰাণুৰ মিলনকে নিষেচন বোলে। তাৰমানে ডিম্বাণু আৰু শুক্ৰাণুৰ যেতিয়া মিলন হয়, ডিম্বাণু আৰু শুক্ৰাণুৰ মিলনক নিষেচন বুলি কোৱা হয়। নিষেচনৰ সময়ত শুক্ৰাণুৰ কোষকেন্দ্ৰ আৰু ডিম্বাণুৰ কোষকেন্দ্ৰ মিলিত হৈ এটা নতুন কোষকেন্দ্ৰ গঠন হয়। যেতিয়া নিষেচন হয়, নিষেচন হোৱাৰ ফলত যেতিয়া ডিম্বাণুটো তাৰ সংস্পৰ্শত যেতিয়া শুক্ৰাণু এটা আহে, তেতিয়া সিহঁতৰ যেতিয়া মিলন হয় সেইটোক নিষেচন বুলি কৈছে। আৰু নিষেচনৰ ফলত কি হয়, সময়ত শুক্ৰাণুৰ কোষকেন্দ্ৰ, শুক্ৰাণুটোৰ কোষকেন্দ্ৰ আৰু ডিম্বাণুটোৰ কোষকেন্দ্ৰ দুইটা মিলিত হয়। মিলিত হৈ পেলাই এটা নতুন কোষৰ উৎপত্তি হয়। ইয়াৰ ফলত এটা যোজন কোষৰ সৃষ্টি হয় আৰু এই যোজন কোষৰ পৰাই এটা নতুন জীৱৰ আৰম্ভণি হয়। এই যে শুক্ৰাণু আৰু শুক্ৰাণুৰ পৰা এটা কোষকেন্দ্ৰ আৰু ডিম্বাণুৰ কোষকেন্দ্ৰ দুইটা মিলিত হৈ পেলাই এটা নতুন কোষকেন্দ্ৰ গঠন হয় আৰু তাৰ ফলত কি হয়, এটা যোজন কোষৰ সৃষ্টি হয় আৰু এই যোজন কোষটোৰ পৰাই এটা নতুন জীৱৰ সৃষ্টি হয়। নেক্সট 3 নম্বৰ কুৱেশ্যনত লৈছোঁ উপযুক্ত উত্তৰটো বাছি উলিওৱা। ইয়াত সুধিছে অন্তঃনিষেচন ঘটে। অন্ত মানে আমি জানো অন্ত মানে ভিতৰত, তাৰমানে কি হয়, যিটো নিষেচন ভিতৰত হয়। আৰু যিহেতু আমাৰ বংশ বিস্তাৰৰ কাৰণে আমাৰ যিটো প্ৰক্ৰিয়া হয় সেইটো কি হয়, স্ত্ৰী দেহতে হয়। গতিকে যিটো স্ত্ৰী দেহৰ ভিতৰত নিষেচন হয় সেইটোক ক'ব অন্তঃনিষেচন। গতিকে ইয়াত অপশ্যনকেইটা দিয়া আছে। স্ত্ৰী দেহত হয়, স্ত্ৰী দেহৰ বাহিৰত, পুৰুষৰ দেহতটো নহয়, পুৰুষৰ দেহৰ বাহিৰত নহয়, স্ত্ৰী দেহৰ এইটো বাহিৰত বুলি কৈছে, গতিকে এইটো নহয়। গতিকে উত্তৰটো কি হ'ব, স্ত্ৰী দেহত। তাৰপিছত খ নম্বৰটো দিছে লালুকে এটা পূৰ্ণাংগ ভেকুলীলৈ বিকশিত হোৱা প্ৰক্ৰিয়াটো হ'ল
নিষেচন, ৰূপান্তৰ, টানকৈ লাগি ধৰা, মুকুলন। এতিয়া লালুকিৰ বিকশিত কেনেকৈ হয়? লালুকিটো যেতিয়া ভেকুলীটোৱে কি কৰে, কণী পাৰে, সেইটো পানীত যেতিয়া কণী পাৰে, সেই কণীটো পানীত কণী পাৰে। আৰু ভেকুলীৰ যিটো নিষেচন হয় সেইটো বহি নিষেচন হয়, মানে বাহিৰত হয়। ভেকুলীটোৱে কণীটো পাৰে, তাৰ পাছত সেই কণীৰ ওপৰত মতা ভেকুলীটোৱে তাৰ শুক্ৰাণুবোৰ এৰি দিয়ে, আৰু তাৰ ফলত সেই পানীতে লালুকি এটা পূৰ্ণাংগ ভেকুলী হয়, আৰু সেই প্ৰক্ৰিয়াটোক কয় ৰূপান্তৰ। গতিকে 2 নম্বৰটো হ'ব। সেইটো নিষেচন নহয়, টানকৈ লাগি ধৰাও নহয়, মুকুলন নহয়। গতিকে এইটো হ'ব, উত্তৰটো হ'ব ৰূপান্তৰ। তাৰপিছত গ নম্বৰত দিছে এটা যোজন কোষত কোষকেন্দ্ৰৰ সংখ্যা। তেতিয়া যোজন কোষ এটাত কোষকেন্দ্ৰ এটা থাকে, এতিয়া অলপ আগতে পাইছোঁ। গতিকে কোষকেন্দ্ৰৰ সংখ্যা হ'ব 1। 4 নম্বৰ প্ৰশ্নত দিছে নিম্নলিখিত উত্তৰবোৰত শুদ্ধ হ'লে সু আৰু অশুদ্ধ হ'লে অ লিখিবা। এতিয়া কোনটো শুদ্ধ আৰু কোনটো অশুদ্ধ? এতিয়া প্ৰথমতে দিছে 1 নম্বৰত ডিম্বজ প্ৰাণীয়ে পোৱালি জগায়। ডিম্বজ মানে যিবোৰ প্ৰাণীয়ে কণীৰ পৰা পোৱালি দিয়ে সেইবোৰক ডিম্বজ বুলি কয়। আৰু যিবোৰ প্ৰাণীয়ে নিষেচন প্ৰক্ৰিয়াৰ দ্বাৰা পোৱালি জগায় সেইবোৰক জৰায়ুজ বোলে। এতিয়া ডিম্বজ প্ৰাণীয়ে পোৱালি নজগায়, ডিম্বজ প্ৰাণী কণীটোৰ পৰাহে হয়। গতিকে এইটো অশুদ্ধ হ'ব। খ নম্বৰত দিছে প্ৰতিটো শুক্ৰাণু এককোষীয়। প্ৰতিটো শুক্ৰাণু এককোষীয় হয়, গতিকে এইটো শুদ্ধ হ'ব। তো 3 নম্বৰত দিছে ভেকুলীৰ বহি নিষেচন হয়। এইটো অলপ আগতে কৈছোঁ, সেইটো যিটো বাহিৰত হয়, ভেকুলীৰ বাহিৰত কণী পাৰে আৰু তাৰ ওপৰত শুক্ৰাণু এৰি দিয়ে। গতিকে ভেকুলীৰ নিষেচনটো হ'ব বহি নিষেচন, দেহৰ বাহিৰত হয়। গতিকে এইটো শুদ্ধ। এটা জনন কোষৰ পৰা এজন নতুন মানুহৰ সৃষ্টি হয়। এইটো অশুদ্ধ হ'ব। এটা যোজন কোষৰ পৰাহে এটা নতুন জীৱৰ আৰম্ভণি হয়। এইটো জনন কোষ বুলি দিছে। জনন কোষৰ পৰা নহয়, যোজন কোষৰ পৰা হয়। যোজন কোষ সৃষ্টি হয় যেতিয়া শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন হয়, তেতিয়া যোজন কোষৰ সৃষ্টি হয়, আৰু সেই যোজন কোষৰ পৰা এটা নতুন জীৱৰ সৃষ্টি হয়। গতিকে এইটো হ'ব ভুল। 9 নম্বৰ দিছে নিষেচনৰ পিছত পৰা এটা কণী এক কোষযুক্ত হয়। নিষেচনৰ পিছত পৰা এটা কণী এক কোষযুক্ত হয়। গতিকে এইটো শুদ্ধ, এইটো এক কোষযুক্ত হয়। এমিবাই মুকুলনৰ দ্বাৰা বংশ বিস্তাৰ কৰে। এইটো ভুল হ'ব, কাৰণ এমিবাই দ্বৈত বিভাজন, মানে দুটা ভাগত এমিবা এটা দুটা ভাগত বিভক্ত হৈ পেলাই যায়। তাৰ যিটো কোষকেন্দ্ৰ থাকে সেইটো দুটা ভাগত বিভক্ত হয়, সেইটো দুটা সম্পূৰ্ণ ভাগ হৈ যায়, তেনেধৰণে হয়। এইটোক দ্বৈত বিভাজন বুলি কয়। গতিকে এমিবাৰ মুকুলনৰ দ্বাৰা নহয়, এমিবাৰটো দ্বৈত বিভাজনৰ দ্বাৰা বংশবৃদ্ধি হয়। গতিকে এইটো হ'ব ভুল। তাৰপিছত 6 নম্বৰটোত দিছে অযৌন প্ৰজননতো নিষেচনৰ আৱশ্যক। এইটো অশুদ্ধ, কাৰণ অযৌন প্ৰজননত নিষেচন নহয়। গতিকে এইটো ভুল। তাৰপিছত 10 নম্বৰটোত দিছে দ্বৈত বিভাজন এটি অযৌন প্ৰজননৰ পদ্ধতি। গতিকে দ্বৈত বিভাজনটো এটা অযৌন প্ৰজনন পদ্ধতি, ইয়াত কোনো ধৰণৰ নিষেচন নহয়। গতিকে এইটো শুদ্ধ। 11 নম্বৰটোত দিছে নিষেচনৰ ফলত এটি যোজন কোষৰ গঠন হয়। এইটো শুদ্ধ হয়, কাৰণ নিষেচনৰ ফলত কি হয়, এটা যোজন কোষৰ সৃষ্টি হয়। তাৰপিছত 9 নম্বৰটোত দিছে এটা ভ্ৰূণ এটা একক কোষেৰে গঠিত। ভ্ৰূণ এটা একক কোষেৰে গঠিত নহয়, ভ্ৰূণ এটা বহুতো কোষেৰে গঠিত হয়। গতিকে এইটো ভুল হ'ব। গতিকে ইয়াত শুদ্ধ কোনকেইটা হ'ল? গতিকে ইয়াত এতিয়া মই যিকেইটা ভুল হয়, অশুদ্ধ হয়, সেইকেইটাত ক্ৰছ চিন দিছোঁ, আৰু যিকেইটা শুদ্ধ হয় সেইকেইটাত শুদ্ধ চিন দিছোঁ। গতিকে কটো ভুল, খটো শুদ্ধ, গটো শুদ্ধ, ঘটো ভুল, ঙটো শুদ্ধ, প্ৰথম চটো ভুল, দ্বিতীয় চটো ভুল, বৰ্গীয় চটো শুদ্ধ, ঝটো শুদ্ধ, আৰু ঞটো ভুল। নেক্সট কুৱেশ্যনটো লৈছোঁ এটা যোজন কোষ আৰু এটা গৰ্ভভ্ৰূণৰ মাজৰ পাৰ্থক্য উল্লেখ কৰা। এটা যোজন কোষ উত্তৰত লিখিছোঁ এটা যোজন কোষ আৰু এটা গৰ্ভভ্ৰূণৰ মাজৰ পাৰ্থক্য হ'ল, প্ৰথম পাৰ্থক্যটো লিখিছোঁ যোজন কোষ এককোষীয়, আনহাতে গৰ্ভভ্ৰূণ
বহুকোষীয় যোজন কোষটো এককোষীয় হয় কিন্তু গৰ্ভভ্ৰূণটো কি হয় বহুকোষীয় হয় তাৰ পিছত লিখিছো 2 নম্বৰ পইণ্টত শুক্ৰাণু আৰু ডিম্বাণুৰ মিলনৰ ফলত যোজন কোষৰ সৃষ্টি হয় শুক্ৰাণু আৰু ডিম্বাণু যেতিয়া মিলন হয় তেতিয়া যোজন কোষৰ সৃষ্টি হয় আনহাতে যোজন কোষটো বিকাশ হৈহে গৰ্ভভ্ৰূণৰ সৃষ্টি হয় যেতিয়া যোজন কোষটোৰ বিকাশ হয় তেতিয়া যেটো ভ্ৰূণৰ সৃষ্টি হয় হেতু গৰ্ভভ্ৰূণৰ সৃষ্টি হয় গতিকে হেতু গৰ্ভভ্ৰূণ বুলি কোৱা হয় গতিকে শুক্ৰাণু আৰু ডিম্বাণুৰ মিলনত যোজন কোষ হয় আৰু সেই যোজন কোষৰ বিকাশ হৈ গৰ্ভভ্ৰূণৰ সৃষ্টি হয় থাৰ্ড পইণ্টত লৈছো যোজন কোষ হল ভ্ৰূণ বিকাশৰ প্ৰাৰম্ভিক অৱস্থা যোজন কোষটো হে ভ্ৰূণটো বিকাশ হোৱাৰ প্ৰাৰম্ভিক অৱস্থা নে প্ৰথম অৱস্থা আৰু কোষৰ অংগ পতংগবোৰ চিনি পোৱা নাযায় আৰু যোজন কোষত কোষৰ কোনো অংগ পতংগ চিনি নাপায় আনহাতে গৰ্ভভ্ৰূণ এটা বিকাশৰ শেষৰ স্তৰ একেবাৰে শেষৰ স্তৰটো গৰ্ভভ্ৰূণ বুলি কয় বিকাশৰ একেবাৰে শেষৰ স্তৰ আৰু এই স্তৰত দেহৰ সকলো অংগ পতংগ চিনি পোৱা যায় তাৰমানে হাত ভৰি এবোৰ সম্পূৰ্ণ চিনি পোৱা হৈ যায় হাত ভৰি চকু এবোৰ সম্পূৰ্ণ চিনি পোৱা হৈ যায় কিন্তু যোজন কোষ এটাত কোনো ধৰণৰ অংগ পতংগ হে সময়ত চিনি নাপায় নেক্সট কোৱেশ্চনটো লৈছো অযৌন প্ৰজননৰ সংজ্ঞা দিয়া প্ৰাণীৰ অযৌন প্ৰজননৰ দুটা পদ্ধতি বৰ্ণনা কৰা উত্তৰত লিখিছো অযৌন প্ৰজনন বুলি লিখি লৈছো যি প্ৰকাৰৰ প্ৰজননত মাত্ৰ এজন পিতৃ বা মাতৃ জড়িত হয় তাকে অযৌন প্ৰজনন বোলে তো অযৌন প্ৰজননত কি হয় যিকোনো এজনহে জড়িত থাকে পিতৃ বা মাতৃ যিকোনো এজনৰ পৰাই এটা নতুন জীৱৰ উৎপত্তি হয় গতিকে হে প্ৰজননক অযৌন প্ৰজনন বোলে কিন্তু যৌন প্ৰজনন এজন নহয় দুজন লাগে পিতৃ মাতৃ দুয়োজনৰ পৰা এটা নতুন জীৱৰ সৃষ্টি হয় কিন্তু অযৌন প্ৰজননত যিকোনো এটা যেনে এমিবাৰ কথাটোৱে কৈছিলো এমিবা এটা থাকিলে তেতিয়া কি হয় তাৰ মাজত যিখিনি থাকে কোষ কেন্দ্ৰটো ভাগ হৈ আহে পেলাই তাৰ মাজতে দুভাগ হৈ দুটা অপৰিণত এমিবাৰ সৃষ্টি হয় গতিকে হেতুত হল এটাৰ পৰাই আৰম্ভ হৈছে এটাৰ পৰাই দুটা এটা আন এটা জীৱৰ সৃষ্টি হৈছে গতিকে এটো হল অযৌন প্ৰজনন কিন্তু মানুহ গৰু এনেকুৱা ধৰণৰ জীৱবোৰৰ কি হয় যৌন প্ৰজনন হয় আৰু তাত যিকোনো এটা জীৱৰ পৰা যিকোনো এজনৰ পৰা প্ৰজননটো নহয় নেক্সট লিখিছো প্ৰাণীৰ অযৌন প্ৰজননৰ দুটা পদ্ধতি অযৌন প্ৰজননৰ দুটা পদ্ধতি লিখিব দিছে তো প্ৰথমটো লিখিলো মুকুলনটো কিহত হয় হাইড্ৰাৰ দেহত এটা বা বহুত উখহা অংশ থাকে এই উখহা অংশবোৰক মুকুল বোলা হয় এই মুকুলবোৰ পইনত হলে মূল হাইড্ৰাটোৰ পৰা ছিগি যায় আৰু পাছত এই অংশটো বিকশিত হৈ এটা নতুন হাইড্ৰাৰ সৃষ্টি কৰে হাইড্ৰাবোৰৰ কিছুমান এনেকুৱা ধৰণৰ যেটো ছবি থাকে এনেকা হাইড্ৰাবোৰ এনেকা ধৰণৰ থাকিব তাত কিছুমান এনেকা মুকুল উখহা অংশ থাকে সেই উখহা অংশবোৰক মুকুল বোলে আৰু কি হয় এই মুকুলবোৰ যেতিয়া পইনত হয় ইয়াৰ পৰা এই মূল হাইড্ৰাটোৰ পৰা ছিগি যায় ছিগি হেতু এটা কি হয় নতুন হাইড্ৰাৰ সৃষ্টি হয় গতিকে হে যত সৃষ্টি হয় সেইখিনিৰ পৰা যেতিয়া পইনত হয় তাৰ পৰা মূল হাইড্ৰাটোৰ পৰা ছিগি যায় এটা নতুন হাইড্ৰাৰ সৃষ্টি কৰে তাৰ পিছত লিখিছো দ্বৈত বিভাজনটো গম পালোৱে দ্বৈত বিভাজনটো এমিবাত হয় এমিবা এটা এককোষী জীৱ ইয়াত থকা কোষকেন্দ্ৰটো দুটা কোষকেন্দ্ৰত বিভক্ত হয় যেটো এমিবাটো থাকে এমিবাটো ইয়াৰ যেটো কোষকেন্দ্ৰ থাকে কোষকেন্দ্ৰটো এনেকৈ ভাগ হৈ যায় আৰু কোষকেন্দ্ৰটো এনেকৈ দুটা ভাগত ভাগ হৈ তাৰ মাজতে বিভক্ত হৈ পৰে দেহটো দুটা ভাগত বিভক্ত হয় প্ৰতিটো অংশই এনেকৈ ধৰণৰ এনেকুৱা হৈ যায় পিছত এনেকুৱা হৈ যায় কোষকেন্দ্ৰটো মাজত দুটা কোষকেন্দ্ৰত ভাগ হৈ যায় প্ৰতিটো অংশই এটা কোষকেন্দ্ৰ গ্ৰহণ কৰি প্ৰতিটো অংশই এটা এটা কোষকেন্দ্ৰ গ্ৰহণ কৰে আৰু দুটা অপত্য এমিবাৰ সৃষ্টি কৰে মাজতে দুইটা ছিগি যায় আৰু দুটা অপত্য এমিবাৰ যিকিটা পইনত নহয় অপত্য এমিবাৰ সৃষ্টি কৰে 7 নম্বৰ দিছে স্ত্ৰী প্ৰজনন অংগৰ কোনটো অংশত ভ্ৰূণটো লাগি ধৰে ভ্ৰূণটো কোনটো অংশত লাগি ধৰে স্ত্ৰী প্ৰজনন অংগৰ জৰায়ুৰ বেৰত ভ্ৰূণটো লাগি ধৰে স্ত্ৰী প্ৰজনন অংগৰ জৰায়ু বুলি কয় সেই জৰায়ুৰ বেৰত ভ্ৰূণটো লাগি থাকে ৰূপান্তৰ কি উদাহৰণ দিয়া ৰূপান্তৰটো গম পাইছিলুৱে
ৰূপান্তৰটো কি হয় যেটো আমাৰ পলু বা লালুকি সম্পূৰ্ণ পৰিৱৰ্তনৰ মাজেৰে পলু বা লালুকিৰ পৰা প্ৰাপ্তবয়স্কলৈ সলনি হোৱাকে ৰূপান্তৰ বুলি কোৱা হয় যেটো পলু যেটো আমি পাত পলু পাওঁ পাত পলু হওক বা পখিলা জীৱন চক্ৰ হওক গতিকে হেবোৰত কি হয় হে পলু অৱস্থাৰ পৰা বা ভেকুলি যেটো লালুকি হয় হে লালুকি অৱস্থাৰ পৰা যেটো প্ৰাপ্তবয়স্ক এটা ভেকুলি হৈ যায় বা এটা পখিলা সৃষ্টি হয় গতিকে হে সম্পূৰ্ণ সলনি হোৱা হে সম্পূৰ্ণ যে সলনি হৈ গল হেতুকে কি কৈছে ৰূপান্তৰ বুলি কৈছে গতিকে আমি লিখিব লাগিব সম্পূৰ্ণ পৰিৱৰ্তনৰ মাজেৰে পলু বা লালুকিৰ পৰা প্ৰাপ্তবয়স্কলৈ সলনি হোৱাকে ৰূপান্তৰ বুলি কোৱা হয় উদাহৰণত লিখিছো উদাহৰণ দিবলৈ কৈছে উদাহৰণ লিখিছো পাতপলুৰ ক্ষেত্ৰত কি হয় কণী প্ৰথমতে কণীৰ পৰা কি হয় পলু সৃষ্টি হয় আৰু পলুৰ পৰা লেটা হয় আৰু লেটাৰ পৰা এটা প্ৰাপ্তবয়স্ক পাতপলু হয় আৰু ভেকুলিৰ ক্ষেত্ৰতো একে ধৰণৰ ভেকুলিৰ ক্ষেত্ৰত প্ৰথম কি হয় কণী পাৰে কণীৰ পৰা কি হয় লালুকি সৃষ্টি হয় আৰু লালুকিৰ পৰা এটা প্ৰাপ্তবয়স্ক ভেকুলিৰ সৃষ্টি হয় নেক্সট 9 নম্বৰ কোৱেশ্চনত দিছে অন্তঃনিষেচন আৰু বহিঃনিষেচনৰ মাজত পাৰ্থক্য উলিওৱা অন্তঃনিষেচন আৰু বহিঃনিষেচন গম পাইছো অন্ত মানে ভিতৰত বহি মানে বাহিৰত তাৰ মানে দেহৰ ভিতৰত হলে হেতু অন্তঃনিষেচন আৰু দেহৰ বাহিৰত হলে হেতু বহিঃনিষেচন ঠিক উত্তৰত লিখিছো অন্তঃনিষেচন আৰু বহিঃনিষেচনৰ মাজত পাৰ্থক্য হ'ল ফাৰ্স্ট পইণ্টটো লৈছো অন্তঃনিষেচন স্ত্ৰীদেহৰ ভিতৰত হয় আনহাতে বহিঃনিষেচন স্ত্ৰীদেহৰ বাহিৰত হয় এটা অন্ত মানে গম পাইছো অন্ত মানে ভিতৰত আৰু বহিঃনিষেচন বহি মানে বাহিৰত হয় 2 নম্বৰ পইণ্টটো লৈছো অন্তঃনিষেচনত স্ত্ৰী জননাংগৰ ভিতৰত ডিম্বাণু আৰু শুক্ৰাণুৰ মিলন ঘটে অন্তঃনিষেচনত কি হয় স্ত্ৰী জননাংগৰ ভিতৰত ঘটে শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন আনহাতে বহিঃনিষেচনত কিন্তু বহিঃনিষেচনত কি হয় স্ত্ৰীদেহৰ বাহিৰত মাইকী এৰি দিয়া কণীৰ ওপৰত শুক্ৰাণু ত্যাগ কৰে যেটো কণী পাৰিলে স্ত্ৰীদেহৰ যেটো আমি ভেকুলিৰ কথা কৈছিলো যে কণী পাৰিলে হে কণীৰ ওপৰত শুক্ৰাণু ত্যাগ কৰে আৰু হে বাহিৰতে কি হয় নিষেচন হয় গতিকে হেতুক বহিঃনিষেচন বোলে তাৰ পিছত থাৰ্ড পইণ্টটো লৈছো অন্তঃনিষেচনত স্ত্ৰীসমূহে সম্পূৰ্ণ সন্তান জন্ম দিয়ে অন্তঃনিষেচনত কি হয় সম্পূৰ্ণ সন্তান জন্ম দিয়ে আনহাতে বহিঃনিষেচনত স্ত্ৰীসমূহে নিষেচন নোহোৱা কণী পাৰে কিন্তু বহিঃনিষেচনত নিষেচন নোহোৱা এনে কণী পাৰে তাৰ পাছতহে হেতু নিষেচন হয় পিছত নিষেচনটো হয় কিন্তু অন্তঃনিষেচনত সম্পূৰ্ণ স্ত্ৰীদেহৰ ভিতৰত নিষেচন হয় তাৰ পৰা সন্তান জন্ম দিয়ে কিন্তু বহিঃনিষেচনত স্ত্ৰীসমূহে এনে কণী পাৰে তাৰ পাছতহে নিষেচন হয় তাৰছত 4 নম্বৰত লৈছো মানুহ গৰু কুকুৰ আদি প্ৰাণীৰ অন্তঃনিষেচন হয় গতিকে এইবোৰ প্ৰাণীৰ অন্তঃনিষেচন হয় আনহাতে ভেকুলি মাছ তৰা মাছ আদি প্ৰাণীৰ বহিঃনিষেচন হয় গতিকে এইবোৰৰ ক্ষেত্ৰত কি হয় বহিঃনিষেচন হয় তাৰ মানে ইনে বাহিৰত কণী পাৰে তাৰ পাছত তাৰ ওপৰত শুক্ৰাণু এৰি দিয়ে আৰু নিষেচন হয় আৰু তাৰ পৰা এটা নতুন প্ৰাণীৰ সৃষ্টি হয় নেক্সট কোৱেশ্চনটো দিছে 10 নম্বৰত তলত দিয়া ইংগিতবোৰ ব্যৱহাৰ কৰি শব্দ শৃংখলটো সম্পূৰ্ণ কৰা শব্দ শৃংখলটো সম্পূৰ্ণ কৰা গতিকে থিয়কৈ দিছে থিয়কৈ কি লিখিছে থিয়কৈ ফাৰ্স্ট পইণ্টত দিছে 1 নম্বৰত থিয়কৈ আমি মানে এনেকৈ লিখিব লাগিব 1 নম্বৰত য'ত এক লিখা আছে তো পখিলা ভেকুলি আদি নিচিনা জীৱন চক্ৰত ক্ৰমে পলু অথবা লালুকিৰ পৰা বহুতো পৰিৱৰ্তনৰ মাজেৰে পূৰ্ণাংগ অৱস্থালৈ সলনি হোৱা প্ৰক্ৰিয়া এইটো কি বুলি কয় পাইছিলো এটো পৰিৱৰ্তনৰ হোৱানো কি কয় এটো ৰূপান্তৰ তাৰ পিছত দিছে ইষ্ট হাইড্ৰা আদিত মুকুলৰ দ্বাৰা হোৱা প্ৰজনন ইষ্ট হাইড্ৰা এইবোৰত মুকুলৰ দ্বাৰা হোৱা প্ৰজননক কি বুলি কয় মুকুলন পোৱালি জগোৱা প্ৰাণী যিবোৰ প্ৰাণীয়ে পোৱালি জগায় সেইবোৰক কি বুলি কয় জৰায়ুজ তাৰ পিছত 3 নম্বৰ পথালিকৈ কি দিছে এবিধ জৰায়ুজ প্ৰাণী আছে বিভিন্ন ধৰণৰ জৰায়ুজ প্ৰাণী আছে গতিকে ইয়াত আমি যেতিয়া ভৰাই গলেহে গম পাম ইয়াত তাৰ মানে কিছুমান আখৰ মিলি যাব নহয় গতিকে হেতু ওপৰত নিৰ্ভৰ কৰি আমি ইয়াত ভৰাব লাগিব গতিকে এটো এৰি দিছো 4 নম্বৰত আছে যৌন প্ৰজননত জনন কোষ মিলিত হৈ গঠন কৰা কোষ
গতিকে এইটো হ'ব যোজন কোষ 6 নম্বৰ দিছে যি প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰজাতি এটাই নিজৰ প্ৰজাতিৰ জীৱৰ সৃষ্টি কৰে বা জন্ম দিয়ে ঠিক এইটো হ'ব যি প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰজাতি এটাই নিজৰ প্ৰজাতিৰ সৃষ্টি কৰে এইটো কি হ'ব প্ৰজনন প্ৰক্ৰিয়াৰ দ্বাৰা হয় সৰি এইটো হ'ব প্ৰজনন এতিয়া এইখিনি আমি ইয়াত ফিল আপ কৰোঁ ফিল আপ কৰিলে কি হ'ব 1 নম্বৰত আমি কি পাইছিলোঁ 1 নম্বৰটো এনেকৈ থিয়কৈ লিখিব লাগিব 1 নম্বৰটো এইটো ৰূপান্তৰ গতিকে এইটো লিখিব লাগিব ৰূপান্তৰ তাৰপিছত 2 নম্বৰটো থিয়কৈ হ'ল মুকুলন এইটো 2 নম্বৰটো মুকুলন লিখিলোঁ তাৰপিছত 5 নম্বৰটো হ'ল পোৱালি জগোৱা প্ৰাণী 5 নম্বৰ ইয়াত লিখিব লাগিব 5 নম্বৰটো লিখিলোঁ জৰায়ুজ এতিয়া পথালিকৈ 3 নম্বৰ দিছে এবিধ জৰায়ুজ প্ৰাণী এতিয়া চোৱাচোন 3 নম্বৰটো হ'ল এইটো এবিধ জৰায়ুজ প্ৰাণী আমি কি লিখিব লাগিব ইয়াত কু লিখাই আছে এইটো মুকুলন কুকুৰ এইটো নিজে মিলি গৈছে মানে এটা এবিধ জৰায়ুজ প্ৰাণী ইয়াত কুকুৰটো নিজে মিলি গৈছে আমি লিখিবলগীয়া হোৱাই নাই তাৰপিছত 4 নম্বৰ দিছে যৌন প্ৰজননত জনন কোষ মিলিত হৈ গঠন কৰা কোষ এইটো হ'ল যোজন কোষ এইটো মিলিয়ে গৈছে ঠিক না ঝ আৰু ন এই দুটা লিখাই আছে আগৰ পৰাই গতিকে যোজন কোষ তাৰপিছত 6 নম্বৰটো যি প্ৰক্ৰিয়াৰ দ্বাৰা এইটো হ'ল প্ৰজনন গতিকে এইটো এই ধৰণে লিখি দিলে হ'ল এইখিনি প্ৰশ্নকেইটাৰ উত্তৰকেইটা কাষত ধুনীয়াকৈ লিখি দিছোঁ ঠিক আছে এইখিনি হ'ব ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ